আছে তাহাঁতি লেকচাৰ মাৰি মাৰি দৌল দেখিছে কৃষ্ণ আজি আমি হঠাতে ফুৰিবলৈ ওলালোঁ হঠাৎ প্লেন হ'ল আৰু এয়া মোৰ ফ্ৰেণ্ড কবিতা হাই তামান্না আৰু প্ৰীতি আৰু এতিয়া আমি গৈ আছোঁ আপোনালোকক মই দেখাম আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল আৰু বৰপুখুৰী পাৰো দেখাম অলপ আমি ফুৰিম অলপ সেইবোৰ দেখাম আপোনালোকক বলক গৈ থাকোঁ মই ভাবিছিলোঁ আপোনালোকক শিৱদৌল দেখাম আজি কিন্তু মই দেখাব নোৱাৰোঁ তাৰ বাবে মই দুখিত কাৰণ আজি শিৱদৌল বন্ধ হৈ আছে চাগে কাৰণ গেটৰ আগত তলা দেখিছোঁ সেইবাবে মই আপোনালোকক নিব নোৱাৰিম দৌলত মানে দৌল দেখাব নোৱাৰিম তো যিয়ে নহওক বৰপুখুৰী পাৰ দেখাম বলক এয়া হৈছে শিৱসাগৰ ছোৱালী কলেজ খুবেই মিছ কৰিছোঁ আমাৰ মহাবিদ্যালয়খন আৰু এয়া শিৱদৌলৰ কাষতে একদম সেইটো এটা ইণ্টাৰেষ্টিং কথা আৰু খুব ভাল লাগে আৰু খুবেই বহুতেই মিছ কৰিছোঁ সকলোৱে চাগে মিছ কৰিছে নিজৰ বিদ্যালয় মহাবিদ্যালয়খন নহয়নে বাৰু মইতো খুবেই মিছ কৰিছোঁ আৰু তাহাঁতি অলপ হাঁহি ধেমালি কৰি গৈ আছে দেখিছে উৎপাত কৰি কৰি গৈ আছে আৰু আমি শেষত আহি পালোগে আৰু ফুচকালাতো ৰখি আছে ফুচকা দেখি ফুচকাকে খাবলৈ মন গৈছে বহুত দিনেই হ'ল ফুচকা খোৱা নাই আপোনালোকৰ বাৰু ফুচকালৈ মনত পৰিছেনে কমেণ্টত জনাবচোন আৰু আমি এইফালে নাযাওঁ আমি এইফালেহে যাম এইফালে আৰু দেখিছে কি ধুনীয়া পৰিৱেশ ভাল লাগিছেনে বাৰু আপোনালোকৰ এয়া চাওক এয়াই হৈছে বৰপুখুৰী পাৰ দেখিছে মই আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ তো গৈ থাকোঁ বলক এয়া আমি গৈ আছোঁ আপোনালোকক দেখাইছোঁ খুব ভাল লাগিছে আৰু মাজে সময়ে আহোঁ আমি ইয়াত বহুত দিনৰ মূৰতে আহিছোঁ মই ইয়াত কাৰণ লকডাউন হোৱাৰ পৰা অহাই হোৱা নাই আজি যিহেতু পটককৈ আমাৰ প্লেন হ'ল ফুৰিবলৈ যোৱা তো গুচি আহিলোঁ যিহেতু ঘৰত থাকিমনো কিমাননো থাকিম বৰ হৈ গৈছোঁ গছজোপা দেখিছে খুব ধুনীয়া এটা গছ ৰঙা ৰঙা ফুল হয় কৈ দিবলৈ কৈছে প্ৰীতিয়ে তাৰপাছত এয়া গছজোপা দেখিছে ইয়াত চাহ পৰি থাকে গছজোপাত আমি গৈ আছোঁ আৰু এতিয়া আমি সোঁফালে যাম কমাৰ্চ কলেজৰ ফালে গৈ থাকোঁ বলক মোৰ লগতে গৈ থাকক আপোনালোকো এই ভ্লগটো বনোৱাৰ কোনো প্লেনেই নাছিলে যিহেতু যিয়ে নহওক ফুৰিবলৈ আহিলোঁ যেতিয়া মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু এই গছজোপা দেখিছে আৰু লগতে এয়া হৈছে গোদলাবৰণ মেমৰিয়েল ইংলিছ হাইস্কুল এয়া লগতে গছজোপা দুজোপা গছ আছে খুবেই ধুনীয়া গছজোপা বহুত ডাঙৰ ডাঙৰ আৰু মই আপোনালোকক মই কমাৰ্চ কলেজৰ ফালে গছ কিছুমান দেখাম খুবেই ধুনীয়া খুবেই ডাঙৰ ডাঙৰ একদম ঠাণ্ডা জেগা সেইডোখৰ মোক খুব ভাল লাগে সেইডোখৰত গৈ চবৰে ভাল লাগে পিছে শিৱসাগৰৰ প্ৰতিজন মানুহৰে আপোনালোকৰো ভাল লাগিব আহিলে আহিবচোন কি ক'ম আৰু আপোনালোকে শিৱসাগৰ আহিব চবে এবাৰ সেয়াই ক'লোঁ কৈ দিলে আপোনালোকক তো আহিব আপোনালোকে এবাৰ নিশ্চয় আহিব ফুৰি চাব মুঠতে তো মই হিন্দীটো কৈ দিছোঁ নহয় লকডাউন শেষ হ'ব দিয়ক কৰোণা শেষ হ'ব দিয়ক তেতিয়া আহিব যেতিয়া পৰিস্থিতি কৰিব তেতিয়া ভাল লাগিব আৰু যেতিয়া পৰিস্থিতি ভাল হ'ব তেতিয়া আহিলে আপোনালোকৰ নিশ্চয় ভাল হ'ব আৰু মই হিন্দীটো কৈ দিছোঁ যোনে যোনে বুজি নাপায় तो आप लोग शिवसागर में ज़रूर आइएगा आसाम में शिवसागर जो है आप लोग हाँ और आप लोग ज़रूर घूमिए शिवसागर क्योंकि बहुत ही सुंदर जगह है तो आइएगा ज़रूर तो अब मैं आप लोगों को थोड़ा थोड़ा व्यू दिखाती हूँ शिवसागर की तो আৰু এইফালে আছে কমাৰ্চ কলেজ মই আমি এইফালে যাম অলপ দেৰি বহিম এইফালে আৰু আপোনালোকক মই দেখাম বাৰু অলপ কমাৰ্চ কলেজ আৰু মইতো আপোনালোকক মই গছ দেখাম ইয়াৰ খুব ভাল লাগে মোৰ এই আছক গছ কি ডাঙৰ ডাঙৰ আৰু একদম চাহ মানে ইয়াত ৰ'দে নপৰে বেছিকে পৰে যদিও বেছি নপৰে খুবেই ঠাণ্ডা জেগা মোৰ বৰ ভাল লাগে আৰু আপোনালোকে নিশ্চয় আহিব আপোনালোকক মই কৈছোঁ খুবেই ভাল লাগিব আপোনালোকৰ আহি ইয়াত তো বলকচোন মোৰ লগত বলা আমি আজি আমাৰ শিৱসাগৰ বাণিজ্য কলেজখন দেখাম চাব শিৱসাগৰ বাণিজ্য কলেজ বাণিজ্য মহাবিদ্যালয়
বাণিজ্য কলেজ এতিয়া কনফিউজ হৈ গৈছে চব পুৰা कुछ बोल दीजिए आप लोग कुछ बोल दीजिए मेरे चैनल के बारे में विश्वविद्यालय घटिया चैनल है देखिए कैसा कमीनी दोस्त है वीडियो देख मुझे ऐसा लगता है आज हम जाएंगे देखिए आप लोगों को लगता है क्या बुरा लगता है कि आप लोग कमेंट पर जरूर बताइए ये लोग कमीनी है थैंक यू फॉर योर कॉम्प्लीमेंट तो শুনিলে মোৰ বান্ধৱীসকলৰ লেকচাৰ জানি বান্ধৱী বন্ধু বুলি ক'লে আৰু কি তাতে অকল ইনচাল্ট কৰাৰ থাকে কেনেকৈ ৰাস্তাৰ মাজত যা কাৰোবাৰ আগত ইনচাল্ট কৰোঁ তেনেকেই থাকে আৰু তো বন্ধুত্ব তেনেকুৱাই বলকচোন এতিয়া আমি গৈ থাকোঁ বেছি লেকচাৰ নামাৰোঁ আৰু তাহাঁতি গৈ আছে মই অলপ পাছ পৰি দিলোঁ তো বলক আৰু এয়া হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় তো মই গেটৰ সন্মুখেদি গৈছোঁ কাৰণে আপোনালোকক অলপ দেখাই দিলোঁ সকলো চিনাকি কৰাই দিছোঁ আৰু এই মহাবিদ্যালয়ৰ সন্মুখতে কি ধুনীয়া পৰিৱেশ সঁচাকৈ খুব ভাল লাগে এনেকুৱা পৰিৱেশ হ'লে আপোনালোকৰ বাৰু এনেকুৱা পৰিৱেশ থাকিলে নিজৰ বিদ্যালয়খনৰ আগত কিমান ভাল লাগিব হয়নে বাৰু মোৰ খুবেই ভাল লাগে এনেকুৱা পৰিৱেশ আৰু এইফালে আমি যাম সোঁফালে চকী এখন আছে চাগে আপোনালোকক দেখাম বলক এখন খালী আছে সেইটো কাৰণে আমি দৌৰি আহিলোঁ বহিবলৈ আৰু এতিয়া বহিলোঁ আৰু সৌৱা শিৱদৌল আৰু এয়াই হৈছে শিৱসাগৰৰ এক মনোমোহা দৃশ্য আৰু মনটোক শান্তি কৰি দিয়া এজাক বতাহ আৰু বহুত ভাল লাগে ইয়াত আহিলে সঁচাকৈ খুবেই ভাল লাগিছে যিহেতু বহুত দিনৰ মূৰত আহিছোঁ মনটো একদম ফ্ৰেছ হৈ গ'ল বলো আমি গৈ থাকোঁ বাই আৰু এতিয়া আমাৰ ফুৰা মেলা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম এই কবিতাক আমি অলপ কবিতাৰ কাৰণে ৰখি দিছোঁ তাক নিবলৈ মানুহ আহিব সেইকাৰণে বাই বাই আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ মই আমাৰ শিৱসাগৰৰ এক মনোমোহা দৃশ্য তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানতে সামৰিছোঁ মই ভিডিঅ'টো আকৌ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ লগত আহিম তো আজিলৈ বাই